হেল্ল' নমস্কাৰ। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ বহু দিনৰ মূৰত। যিহেতু বহাগ মাহ চলি আছে, চাৰিওফালে বহাগ বিহু চলি আছে, বিহু ফাংচনবোৰ। আৰু প্ৰথমখন বিহু এইবাৰ মই মোৰ নিজৰ গাঁৱতেই চালোঁ আৰু মোৰ মুকলি বিহু চাই বহুত বেছি ভাল লাগে। আপোনালোকৰ লাগেনে নাই জনাবচোন। আৰু এনেদৰে আমি কেইবাটাও দল চালোঁ আৰু কিছুমান জনগোষ্ঠীয় দলো চালোঁ। আৰু আজি হৈছে নেক্সট ডে। আজি যাবলৈ ওলাইছোঁ আমি এখন বিয়া খাবলৈ। বিয়াখন আছে ভৱনত, আমাৰ অভয়াপুৰীতে। মই প্ৰথমবাৰ গৈ আছোঁ এইটো ভৱনত। আপোনালোককো দেখুৱাম, ময়ো চাম বলকচোন। আৰু এই আহিয়ে খোৱা ষ্টাৰ্ট কৰিয়ে দিলোঁ নহয়। যিহেতু মই ফুচকা খাই ভাল পাওঁ, গতিকে ফুচকাই খালোঁ প্ৰথমতে। তাৰপিছত ঠাণ্ডা কিবা কিবি ষ্টাৰ্টাৰ আছিলে, সেইবোৰ খালোঁ অলপ অলপ। আৰু তাৰপিছত অলপ টাইম এনেদৰে বহিলোঁ, তাৰপিছতহে ভাত খাম বুলি ভাবিছোঁ। আৰু ইহঁতৰ অলপমান নিয়মটো বেলেগ, সেইকাৰণে মানুহখিনি এতিয়া মানে অহা নাই বেছিকৈ। আৰু যিহেতু বিয়া চলি আছে, আমি গৈছিলোঁ 8:30 মানত, সেইখিনি টাইমত বিয়া চলি আছিলে, গতিকে ওপৰত আছে কিছুমান মানুহ। আৰু এনেদৰে আহি আছে কিছুমানে, আৰু দিনতো আহি গৈছে বোলে, এনেকৈ শুনিলোঁ। তাৰপিছত অলপ দেৰিকৈ ৰাতিকৈহে মানুহ হ'ব চাগে। সেইকাৰণে এইখিনি টাইমত বেছি মানুহ নাছিলে, আমি যোৱা যিখিনি টাইমত আছিলোঁ। গতিকে চাই থাককচোন ভিডিঅ'টো, আপোনালোককো দেখুৱাই আছোঁ। আৰু ইফালে দৰা কইনা আহি গ'ল, গোটেই নিয়মবোৰ সম্পূৰ্ণ কৰি। এতিয়া 10টা মানে বাজি গ'ল। সকলোৱে ৰখি আছিলে গিফ্ট দিবৰ কাৰণে, ফটো উঠিবৰ কাৰণে, কথা পাতিবৰ কাৰণে। আৰু আমিও ৰখি আছিলোঁ। এনেদৰে বিয়া খাই খুব বেছি ভাল লাগিলে। সকলোৱে কথা পাতিলে, লগ পালোঁ, খুব বেছি ভাল লাগিলে। আৰু বিয়াখন আছিলে মোৰ হাজবেণ্ডৰ কলেজৰে বান্ধৱীৰ, গতিকে যাবতো লাগিবই। আৰু খুব বেছি ভাল এটা সম্পৰ্ক তেওঁলোকৰ। আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ, আৰু বেছি দীঘলীয়া নকৰোঁ। আজিলৈ আহিছোঁ, টাটা বাই বাই।